Hi, good morning. আমি আজি দাৰাগাঁও যাবলৈ ওলাইছো বহুদিনীয়া প্লেনিং এয়া আগত এই ভিডিঅ'ত এই তোমালোকক দেখুৱাই দিওঁ দেখিছে যে কৰবালৈ গৈ আছে মাজে মাজে যায় দেই তো আপোনালোকক দেখুৱাই দেখিম চাই থাকিব স্পীড ব্ৰেকাৰ গেলা হাঁহি দেখা নাপাব এয়া গাড়ীৰ পৰা নামিলোঁ এয়া কি সুন্দৰ চিনাৰী এও দূৰত পাহাৰ আৰু খুব সুন্দৰ বতাহ বলি আছে আৰু এয়া ফটোশ্বুট মেইন আৰু লগতে এয়া মই মানে মোক ফটো মাৰি দিয়া মানুহ নাই গতিকে মই নিজেই উঠিছোঁ ভিডিঅ' কৰিছোঁ মানে আৰু সকলোকে উঠাইছোঁ একদম হল নহয় এয়া মই ৰীল বনাব বিচাৰিছিলোঁ কিন্তু ৰীল নহ'ল বাবু কিন্তু ক্লিপটো থৈ দিছোঁ আৰু এয়া খুব সুন্দৰ মানে মই দাৰাগাঁও আহিব বিচাৰিছিলোঁ আৰু ফাইনেলি আজি আহি পালোঁ দাৰাগাঁও দাদাই লৈ আনিছে তো এয়া চাওক শিলৰ ৰাস্তা আৰু এয়া আহি পালোঁ আমি দাৰাগাঁও আমি অহাৰ দিনা অৱশ্যে কোনো নাছিল মানুহ মাত্ৰ আমাৰ পিছত এখন গাড়ী আহিছিল আৰু আমিয়ে এয়া 2025 চনৰ আমি প্ৰথম পৰ্যটক চাগে তো মই দেখুৱাই আছোঁ সকলোকে চাওঁ আমি যোৱাৰ দিনা বেছি পানী নাছিল কিন্তু তথাপিও তাৰে মাজেৰে কাম চলাইছোঁ আৰু সেই দূৰত উঠি যাব পাৰি পাহাৰখনত তো তালৈকে আমি গৈ আছোঁ সকলোৱে এতিয়া মানে তাত উঠিম আৰু বতৰটো মানে বেছি গৰমো নহয় ঠাণ্ডাও নহয় মাজে মাজে মেঘ দি আছিল তথাপিও পিছত ৰ'দ ওলাইছিল আৰু মানে এই ৰ'দ এই মেঘ দিয়ে তেনেকুৱা হৈ আছিল এতিয়া আমি উঠিলোঁ এয়া ইহঁতক মই উঠাইছোঁ মোক তুলি দিয়া মানুহ কিন্তু নাই কোনেও য'তেই নহ'লেও মই নিজেই কেমেৰা লৈ নিজেই ফুৰি আৰু এয়া ইহঁতে একদম বান্দৰ বোগা দি উঠিছে ওপৰলৈ ময়ো উঠিলোঁ কিন্তু মই নোৱাৰিলোঁ ওপৰলৈ আৰু ইয়াৰ ঠাইখিনি খুব সুন্দৰ পাহাৰৰ ওপৰখিনি জিৰাবও পাৰি আমি কিন্তু পূৰা উঠিছোঁ ইয়াত ফটো ইয়াত দেখিছে গোটেইকেইজনে খুব সুন্দৰকৈ ৰাখিছে আৰু এতিয়া আমি পাহাৰৰ পৰা নামি গৈ আছোঁ একদম মেইন উদ্দেশ্য যিটোৰ কাৰণে আমি আহিছোঁ এয়া গা ধুব আৰু মাজতে এটা মোৰ সামান্য এটা ষ্টাইল এয়া আগতে আমি খাই লৈছোঁ তাৰপিছত আমি গা ধুম মানে এয়া শিলপাৰী নতুন ষ্টাইলত ঘৰৰ পৰাই বনাই লৈ গৈছিলোঁ মায়ে দি পঠাইছিলে মাংস ৰুটি আৰু মোৰ কাৰণে যিহেতু মই নিৰামিষভোজী মোৰ কাৰণে চব্জি তো আমি এয়া খাব ধৰিলে পানীৰ মাজত শিল লৈ পেলাই আৰু মই ভিডিঅ' কৰিছোঁ তাৰপিছত মোক তুলিছে ইহঁতে খুব ভাল লাগিছিল দেই তো এয়া দাদাই পূৰা একদম এনজয় কিন্তু খোৱা হোৱাৰ পিছত আমি গোটেইখিনি চাফা কৰি থৈছোঁ দেই একদম সেইটো খুব ইম্পৰ্টেণ্ট তো এয়া বাবুৱে খাই আছে এয়া মই আৰম্ভ আমি এটা শিল লৈ আনিছোঁ আৰু তাত এনেকৈ খাইছোঁ ইহঁতে পূৰা খাইছে একদম বাপৰে তো এয়া ষ্টাৰ্ট আৰু এয়া মই ভিডিঅ' মোক য'তে হ'লেও লাগে ভিডিঅ' মই ভাইটিক কৈ আছোঁ ভিডিঅ' মাৰিব তাৰে মাজত ফটো মাৰিব বুলি তেনেকৈ কৈ আছোঁ দি আছোঁ ভিডিঅ' কৰি চলে আৰু এয়া আৰম্ভ হৈ গৈছে গা ধোৱা
একদম পুৰা এনজয় পানী ছটিয়াই এই ভিডিঅ' কৰি মই সাঁচি থৈছোঁ সাঁচি থ'ম মানে যাতে 20-25 বছৰৰ বছৰ পিছতো ভগৱানে যদি ৰাখে তেনেহ'লে যেন চাব পাৰোঁ আটাইকে লগ হৈ তো এয়া আমি যাব ৰেডি আমাৰ হৈ গ'ল আজিৰ দিনটোৰ কাৰ্যক্ৰম শেষ আৰু মানে কি ক'ম আৰু যান্ত্ৰিকতাৰে ভৰা জীৱনত মাজে সময়ে আপোন মানুহখিনিৰ সৈতে অকণমান ওলাই গ'লে মনটো ভাল লাগে তো আজিলৈ এৰিছোঁ বাই বাই সকলোৱে ভালে থাকক